যোনফালে ধুমুহা উঠে সত্য বস্তুটো কোনেও লুকাই ৰাখিব নোৱাৰে। আজি যে দুৰ্নীতিমুক্ত এটা চৰকাৰ হ'বলৈ গৈ আছে এই কথাটো ৰাইজৰ মাজত প্ৰচাৰ হৈ গৈছে, যাৰ কাৰণে মানে ৰাইজ এতিয়া দলে বলে আহি আমাৰ এই UPPLত যোগদান কৰিব বিচাৰিছে যে আমি আপোনালোকৰ লগত আছোঁ, আপোনালোকক আমি সহায় কৰিছোঁ, আপোনালোকে আমাক সহায় কৰক। প্ৰমোদ বড়ো ডাঙৰীয়া অত বছৰ ধৰি এই এপছুৰ নেতৃত্ব লৈ কাম কৰি গৈছিল। যেতিয়া এপছুৰ নেতৃত্বত যেতিয়া মানে ছাকচেছ হৈ গ'ল, BTR চুক্তি হৈ গ'ল, তেওঁ আকৌ চিন্তা কৰিছে এইবাৰ বা আকৌ কাৰ হাতত কি দিয়া যায়, যে ভালুকৰ হাতত যদি খন্তা দিয়া হয়, আমাৰ বঙালী ভাষাত কয় ভালুকৰ হাতত খন্তি দিলে মানে জাহা তাহাই গাৰা খান্দে, বুজি পাইছে না? সেইকাৰণে ভালুকৰ হাতত তেওঁ খন্তি দিব বিচৰা নাই। তেওঁ ভাবিছে কি মোৰ নিজৰ নেতৃত্বত যেনেকুৱা ৰাইজক কথা দিছোঁ যে আমি এটা সুস্থ চৰকাৰ মানে সকলোকে সম অধিকাৰ, সম বিকাশ, সম উন্নয়ন লৈ আমি এটা চৰকাৰ গঠন কৰিম। এই দায়িত্ব যদি বেলেগৰ হাতত দিয়া হয় তেওঁ বাৰ কি কৰে, তেওঁ প্ৰমোদ বড়ো মিছলীয়া হৈ যাব। এনেই হাগ্ৰা মহিলাৰী মিছলীয়া বুলি কৈ থাকে। গতিকে তেওঁ সৎ মানুহ আৰু সত্যতা বজাই ৰখাৰ কাৰণে তেওঁ নিজে যেতিয়া দায়িত্ব লৈছে এই কথাটো BTR বাসী সকলো ৰাইজে গম পাই গৈছে যে ভাল মানুহৰ পিছত আমি থকাটো মানে ইচ্ছা, আমি ভাল মানুহৰ পিছত সদায় থাকিব লাগিব আৰু আমি এই ধোকাবাজি আৰু এই ভাং ভুঙীয়া মানে আবুল তাবুল বকা ৰাইজ মানে বাদ দিব লাগিব। গতিকে সকলোৱে কি কৰিছে, BPF, কংগ্ৰেছ, বিভিন্ন ৰাজনীতিকৰ পৰা বিভিন্ন দল সংগঠনৰ পৰা আমাৰ দলত আহি যোগদান কৰি আছে আৰু আমিও সকলোকে ৱেলকাম কৰিছোঁ, মষ্ট ৱেলকাম। আপোনালোকে আহক, সকলো জনজাতিৰ কাৰণে সকলোৰে কাৰণে আমাৰ দৰজা সদায় মুকলি কৰি থোৱা আছে, আপোনালোকে আহক। আমি যিটো কথা কৈছে সেইটো কথা অবাস্তৱ। নৱৰণতে মোৰ মতেদি তেওঁ কোনো বৰ্তমান এতিয়া কোনো প্ৰেছ মিট দিবই নালাগে, তেওঁ একো সাক্ষাৎকাৰ দিবই নালাগে। কাৰণ তেওঁৰ যিটো মানে ইছ্যু আছিল তেওঁৰ ইছ্যুটো শেষ হৈ গ'ল। তেওঁৰ মোৰ মতে কোনো ইছ্যু নাই। কেনেকুৱা ইছ্যু নাই? তেওঁ এটাই কথা কৈ আছিল, বাৰম্বাৰ কৈ আছিল যে মই BTCখন বাতিল কৰাৰ কাৰণে মানে মই জন্ম হৈছোঁ, মই কোকৰাঝাৰ মানে সংসদ হৈছোঁ এই কাৰণে কোকৰাঝাৰ লোকসভা সমষ্টিৰ যে BTCখন ভাঙি দিম, অনাবৰো ৰাইজ মানে গাঁওবোৰ BTCৰ পৰা কৰ্তন কৰিম, এই দুটাই ইছ্যু লৈছিল। কিন্তু 10 বছৰৰ মূৰত আপোনালোকেই কওক যে তেওঁ কোনোবা দিন দিল্লী পাৰ্লিয়ামেণ্টৰ ভৱনত কৈছিল নেকি যে BTC বাতিল কৰি দিবলৈ কোনোবা দিন আৱাজ দিছিল নেকি? দিয়া নাই, কাৰণ তাৰ এটা ক্ষমতাই নাই কোৱাৰ কাৰণে। তেওঁ কোনোবা দিন কৈছিল নেকি যে অনাবৰো গাঁওবিলাক কৰ্তন কৰি দিয়ক? তেওঁ কৈছিল নেকি? কোৱা নাই, তাৰ সেইটো ক্ষমতাই নাই। তাৰমানে ক্ষমতাৰ ওপৰত তাৰ এইটো, সেইখিনি ক্ষমতা তাৰ নায়েই। এতিয়া প্ৰমোদ বড়ো ডাঙৰীয়া এপছুৰ নেতৃত্ব লৈ আছিল আৰু NDFB যিটো মানে চুক্তি কৰিবলৈ গৈ আছিল, বড়োলেণ্ড দাবী কৰিছিল, সেই বড়োলেণ্ডটো যদিও হোৱা নাই কিন্তু BTR চুক্তি তেওঁলোকে কৰিলে BTCতকৈ বহুত উন্নত কৰিলে, নহয় জানো? যেতিয়া BTCতকৈ উন্নত কৰি পেলালে তেতিয়া মানে সেইমতেদি আমাৰ নৱসৰণীয় ডাঙৰীয়া লাজ পাব লাগিছিল যে অনাবৰো ৰাইজক মই যিটো কথা দিছিলোঁ সেইটো মই কৰিব নোৱাৰিলোঁ, সেইকাৰণে সি লাজ পাব লাগিছিল। লাজ থাকিলে এইটো কথা কেতিয়াও নকলা হয়। আপোনালোকে চাই থাকিব প্ৰমোদ বড়ো আৰু গোবিন্দ গোস্বামীৰ নেতৃত্বত যে অহা পিছত যে এখন চৰকাৰ হ'ব, মানে নিকা এটা চৰকাৰ হ'ব, এইটো একদম চিৰসত্য কথা। তেওঁক কেতিয়াও মানে অনাবৰো যিটো ৰাইজ যিটো ঢৌ উঠিছিল সেই অনাবৰো AVMCৰ পৰা লৈছিল। অনাবৰো সেই অনাবৰো ল'ৰাবিলাকে আজি আমাক ৱেলকাম কৰিছে, আজি আমাৰ মাজত আহি গৈছে। আজি মই কৈছোঁ, এই যোৱা ৰাতি মোক কোকৰাঝাৰৰ পৰা ফোন কৰিছে যে 53 জন AVMCৰ ল'ৰাই আমাৰ UPPL দলত যোগদান কৰিব, তাৰ কাৰণে মোক মাতি আছে। মই আজি মানে বেলেগ প্ৰগ্ৰামৰ কাৰণে মই যাব পৰা নাই। নিশ্চয় মানে অহা মঙলবাৰে মই কোকৰাঝাৰ গৈ আছোঁ আৰু তেওঁলোকক আপোনালোকে নিশ্চয় গম পাব, ছ'চিয়েল মিডিয়াত ওলাই যাব যে 53 জন AVMCৰ ল'ৰা আমাৰ লগত যোগ দিলে। মই এইখিনি জানো যে এইবাৰ এই যিটো নিৰ্বাচন হ'বলৈ গৈ আছে, 1-1.5 মাহ মাত্ৰ বাকী আছে, এই নিৰ্বাচনত হাগ্ৰামা মহিলাৰী BPF কি কৰিব, বিশেষকৈ 7তকৈ 8খন চিট পাব, ইয়াতকৈ বেছি নাপায়। 7ৰ পৰা 8টা আৰু নৱসৰণীয়াই 5ৰ পৰা 6টা চিট পাব। বাকীখিনি চিট কংগ্ৰেছেতো নাপায়েই, কংগ্ৰেছ নাপায়। কংগ্ৰেছ একদম মানে অসম BTC মুক্ত, কংগ্ৰেছৰ ক'তো ঠাই নাই। কিন্তু বাকীখিনি চিট কমচে কম 25ৰ পৰা 30টা চিট আমি নিবলৈ UPPLে দখল কৰিম, একদম গেৰাণ্টি। মই শ্ৰী দীপক আচাৰ্য, মই পূব খৈৰা জংঘল নিবাসী হওঁ। মই আজি তাৰমানে UPPLত যোগদান কৰাৰ নিজৰ খুচিমতে মই যোগদান কৰিলোঁ, কিয়নো মই প্ৰমোদ বড়ো ছাৰৰ যিটো আদৰ্শ
বা যিবিলাক নীতি সেইবিলাক ভালকৈ চালি যাই চাই মই ইয়াতে যোগদান কৰিছোঁ আৰু আশা কৰিছোঁ এই দলটোৱে ভৱিষ্যতে এখন সুস্থিৰ চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ব এই বিটিআৰ অঞ্চলত। লগতে মই সমূহ ৰাইজকো অনুৰোধ জনালোঁ সকলোৱে যাতে সুবিবেচনাৰে চিন্তা কৰি এই চৰকাৰখনক সমৰ্থন কৰি এখন সুস্থ চৰকাৰ গঠন কৰাত সহায় কৰে। থেংক ইউ।